ফ্ৰেণ্ডছ, লাচিত বৰফুকনৰ 400 বাৰ্থ এনিভাৰ্চাৰী উপলক্ষে অসম গভৰ্ণমেণ্টে দিয়া ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, তাতে লগতে ফৰ্মখন ক'ত ছাবমিট কৰি কেনেকৈ চাৰ্টিফিকেট ডাউনলোড কৰিব জানো আহক। প্ৰথমতে আপুনি ফৰ্মখনৰ ওপৰত চাই লওক। ইয়াতে নাম লিখিব, অকুপেশ্যনত আপুনি কি কৰে, ষ্টুডেণ্ট, টিচাৰ, সেইটোখন লিখিব। তাৰপিছত গাঁৱৰ নাম লিখিব, ডিষ্ট্ৰিক্ট লিখিব, মোবাইল নম্বৰ দিব, পিন কোড, নিজৰ এৰিয়া পিন কোড দিব। লগতে ইমেইলখন দিলেও হ'ব, নিদিলেও হ'ব। ডেট অফ বাৰ্থখন ফিল আপ কৰিব, তাতে ডেট অফ বাৰ্থখন লিখক। তাৰপিছত আপুনি তলত ৰচনাখন লিখক, আৰু তাতে লিখক ৰচনা লাচিত বৰফুকনৰ বিষয়ে ৰচনা যিকোনো লিখি আপুনি তাতে ৰচনাখন লিখক। ৰচনাখন লিখি ক'ত ফিল আপ কৰিব, ক'ত ছাবমিট কৰিব জানো আহক। এতিয়া আমি ৰচনাখন লিখাৰ পাছত ছাবমিট কৰাৰ কাৰণে আপুনি মোবাইলখন ওলাই লওক। মোবাইলখনৰ প্লে ষ্ট'ৰত গৈ আপুনি লাচিত বৰফুকন নামৰ এপছ এটা ডাউনলোড কৰি ল'ব লাগিব। তাৰ পাছত লাচিত বৰফুকন এপছটো অ'পেন কৰি এলাও ক্লিক কৰক। তাৰপিছত মোবাইল নম্বৰ মাৰি দিয়ক, অপশ্যনত আহিব। মোবাইল নম্বৰ দিয়াৰ পাছত OTPখন আপোনাৰ মোবাইলত যাব। তাৰপিছত OTPখন আপুনি ফিল আপ কৰি দিব। এবাৰ দুবাৰ নেটৱৰ্ক ইৰ'ৰ আহিব পাৰে, আপুনি কিন্তু আৰু এবাৰ দুবাৰ ট্ৰাই কৰিব। এতিয়া আপোনালোকে গভৰ্ণমেণ্ট অফ আছামৰ পেজখনত আছে, একো কৰিব নালাগে। আপলোড ৰাইটিঙত আপুনি ক্লিক কৰি লওক। তাতে আপলোডিং এতিয়া 3টা অপশ্যন আছে, ৰেজিষ্টাৰ এণ্ড আপলোডিং, ডাউনলোড ৰাইটিং এণ্ড ডাউনলোড চাৰ্টিফিকেট। আপুনি একো কৰিব নালাগে, ৰেজিষ্টাৰ এণ্ড আপলোড ৰাইটিঙত আপোনালোকে ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰ এণ্ড আপলোড ৰাইটিঙত আপোনালোকে ক্লিক কৰাৰ পিছত নাম পাব। ষ্টাৰ মাৰ্ক থকাবিলাক সব মেণ্ডেটৰী। নিজৰ নাম লিখক, মিডিল নাম লিখক, লাষ্ট নেম লিখক। তাতে ডেট অফ বাৰ্থৰ অপশ্যন আছে, আপোনালোকে ডেট অফ বাৰ্থ ফিল আপ কৰি দিয়ক। এটা ফিল আপ কৰাৰ পিছত আপুনি পাব তাতে মেল ফিমেলৰ অপশ্যন, মেল ফিমেল ক্লিক কৰি দিয়ক। তাতে এটা প্ৰফেশ্যন পাব, আপুনি কি কৰে প্ৰফেশ্যনখন লিখি দিয়ক। প্ৰফেশ্যন ইমেইলখন আপুনি দিলেও হ'ব, নিদিলেও হ'ব। টিচাৰ নে আনএমপ্লয়েড নে ষ্টুডেণ্টছ লিখি দিয়ক। তাৰপিছত আপুনি পাব নিজৰ ডিষ্ট্ৰিক্টৰ নাম, ষ্টেট নেম অট'মেটিক আহে, ডিষ্ট্ৰিক্টৰ ফিল আপ কৰি দিয়ক। তাৰপিছত আপোনালোকে এড্ৰেছখনত আপুনি কি লিখিব, পোষ্টেল এড্ৰেছ বুলি লিখা আছে, আপোনাৰ নিজৰ গাঁৱৰখনৰ নাম লিখি দিয়ক। গাঁৱৰ নাম লিখি দিয়াৰ পিছত তাৰপিছত যদি পিন কোড আছে তলত পিন কোডো ফিল আপ কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰক, সকলোৱে যাতে চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে। আপোনালোকে গাঁৱৰ নামখন ফিল আপ কৰাৰ পিছত এতিয়া কি কৰিব, আপোনালোকে তলত পিন কোড দেখা পাইছে, আপোনালোকে নিজৰ পিন কোডখন, এৰিয়াৰ পিন কোডখন যি আছে মনত আছে যদি পিন কোডখন ফিল আপ কৰি দিয়ক। তাতে পিন কোড লিখাৰ পিছত আপুনি গম পাব, দেখাৰ পিছত টেক এ ফটো পাৰ্টিচিপেণ্ট। আপোনালোকে ফটো আপোনালোকে নিজে উপস্থিত থাকি ফটোখন উঠাব পাৰিব। ফটোখন উঠাই আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। এতিয়া ফটোখন উঠাই লওক। ফটোখন উঠোৱাৰ পিছত অন ফৰ্মেটেড পেপাৰ আৰু অন প্লেইন পেপাৰ। আপুনি অন ফৰ্মেট পেপাৰ মানে হৈছে আপোনালোকে ষ্টুডেণ্টে স্কুলৰ পৰা যোনটো ফৰ্মেট পেপাৰ পাইছে সেইখন আপোনালোকে আপলোড কৰিব লাগিব। যদি প্লেইন পেপাৰ লিখিছে ৰচনাখন তেনে প্লেইন পেপাৰত লিখি লওক। তাতে লেংগুৱেজ চুজ কৰক, অসমীয়া, হিন্দী, বাংলা, ইংলিছ যিকোনো। তাতে নাম্বাৰ অফ পেজেছ আপোনালোকে 1 2 কেইখন পেজ দেখিছে আপোনালোকে চিলেক্ট কৰি দিয়ক। তাৰপিছত চিলেক্ট আপুনি কেপচাৰ ইমেজত গৈ ফটো মাৰিব পাৰিব, নহ'লে চিলেক্ট ইমেজত গৈ আপোনালোকে কেইখন পেপাৰ লিখিছে সেইখন পেপাৰ আপলোড কৰি দিয়ক। এনেকুৱা ধৰণে আপলোড হৈ যাব। প্লিজ ৱেট দেখাব আপোনালোকে, প্লিজ ৱেট কেই ছেকেণ্ডমান লোৱাৰ পিছত আপোনালোকৰ ইমেজখন অট'মেটিক আপলোড হৈ যাব। তাৰপিছত আপলোড ৰাইটিঙত গৈ আপোনালোকে আপলোড কৰি দিব। তাৰপিছত ছাকচেছফুল দেখাব। তাৰপিছত আপোনালোকে ডাউনলোড চাৰ্টিফিকেটত গৈ আপোনালোকে অট'মেটিক কামখন শেষ। এতিয়া ডাউনলোড চাৰ্টিফিকেটত যাওক আৰু চাৰ্টিফিকেটখন ডাউনলোড কৰি লওক। গেলাৰী ছেভ নহ'ব পাৰে, ইণ্টাৰনেট মেমৰি ছেভ হ'ব পাৰে, আপোনালোকে চাই ল'ব আৰু চাৰ্টিফিকেটখন ওলাই আপোনালোকে ছাবমিট কৰিব পাৰিব। থেংকছ ফৰ ৱাচিং, বাই বাই।